ভিডিঅ'ত ক্লিক কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ। সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি অন্য ব্লগ ভিডিঅ'লৈ। আজি এইটো ভিডিঅ'ত মই শ্বেয়াৰ কৰিম আজি মোৰ অৰুণোদয় কেন্দ্ৰ কাম CSC চেণ্টাৰটোত দিনটোত কি কাম কৰিলোঁ, কিমান কাষ্টমাৰ ভিৰ হ'ল, A to Z গোটেইখিনি আপোনালোকৰ সন্মুখত এক্সপ্লেইন কৰিবলৈ যত্ন কৰিম। গতিকে চাই থাকক আৰম্ভণিৰ পৰা শেষলৈকে, আৰু যদিহে ভাল লাগে তেতিয়াহে ছাবস্ক্ৰাইব কৰিব, আৰু নহ'লে আনলাইক কৰিব। মই ছাবস্ক্ৰাইব কৰিবলৈ জোৰ নকৰোঁ, কিন্তু এটা কথা আপোনালোকক নিশ্চয় ক'ম, অনুগ্ৰহ কৰি ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, আৰু নিজৰ মতামত ভাল হৈছে বেয়া হৈছে, কিবা যদি ইম্প্ৰুভমেণ্ট আছে, কিবা যদি পৰামৰ্শ আছে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। বেছি দেৰি নকৰোঁ, আহক আৰম্ভ কৰোঁ। পুৱা 9:30 এইটো সময়, আৰু দেখিছেনে কাষ্টমাৰ পূৰা খাচ সোমাই আছে গোটেইখিনি। পুৱাই মানে মানুহৰ ভিৰ লাগি যায়, কিয়নো এইটো সময় মানে বন্ধুসকল PM কিষাণ সন্মান নিধি আঁচনিৰ EKYC কামটো হৈ আছে বা চলি আছে। গতিকে সেই তাৰ সন্দৰ্ভত বহুকেইজন কৃষক আমাৰ চেণ্টাৰত আহিছে, পদ্ধতি দিছে, আৰু তেওঁলোকৰ কামখিনি মই সুকলমে কৰিবলৈ যত্ন কৰিছোঁ, আৰু বহুত ক্ষেত্ৰত হয়তো সফলো হৈছোঁ। কেৱল PM কিষাণেই নহয়, তাৰ লগত বিভিন্ন ধৰণৰ কাম আহি আছে। 2-এখন লাৰ্ণাৰ লাইচেঞ্চ, মাটি বাৰী নামজাৰি কাম, খাজানা, আচলতে জেৰক্স প্ৰিণ্ট আউট ফটো, এইবিলাকতো মাজে মাজে থাকেই, চলি থাকে। এয়া ঠিক আহি দুপৰীয়া প্ৰায় বোধ কৰোঁ 11:30 মানৰ এইটো সময়। এই সময়টো কাষ্টমাৰ পূৰা আহি আছে, লাইন লাগি আছে। মোৰ যোনটো ৰুম, যোনটোত মোৰ চেণ্টাৰটো আছে, সেই ৰুমটো বৰ বেছি ডাঙৰ নহয় বন্ধু, 10x10 স্কোৱাৰ ফিটৰ এটা ৰুম হয়। গতিকে ৰুমটো গৰমৰ ছিজনটো, গতিকে মানে বহুত মানুহ গোটেই ৰুমটোত সোমাই নিদিয়েও, বাহিৰতো বহুত মানুহ ৰৈ থাকে। দেখিছে আপুনি ভিডিঅ'ৰ যোগেদি, বাহিৰৰ গ্লাছখন চালে গম পাব, বাহিৰতো বহুত মানুহ ৰৈ থাকে। মানে বহুতৰ গৰম উঠেতো দিয়কচোন, ভিতৰত বহি থাকিব নোৱাৰে। গতিকে সেইটো কথা, বা যি কি নহওক বন্ধুসকল, আপোনালোকে মোক অকণমান ছাপোৰ্ট কৰিব। ডাঙৰ ক্ৰিয়েটাৰসকলক যেনেধৰণে আপোনালোকে মৰম দিয়ে, আঁকোৱালি লয়, আমাৰ ভিডিঅ'বিলাকো বন্ধুসকল আপোনালোকে চাবচোন, মৰম দিবচোন, কাৰণ আমাৰ কোনো ফেক নাই, জালিয়াতি নাই। আমাৰ যিটো হ'ব ধুনীয়াকৈ একদম পূৰা ফ্ৰেংক এণ্ড ফেয়াৰ, মানে ক্লিয়াৰকৈ আমি আপোনালোকৰ সন্মুখত আনিবলৈ যত্ন কৰিম। এইটো ভিডিঅ'ৰ যোগেদি বন্ধুসকল আৰু এটা কথা আপোনালোকক জনাই থওঁ, অনতিপলমে মই আমাৰ যোৰহাট জিলাৰে এখন ডাঙৰ পাহাৰ, নাম থকা পাহাৰ, মই নামটো ডিছক্ল'জ নকৰোঁ বাৰু, সেইটো এটা ছিক্ৰেট থাকিব। পাহাৰত আমি অতি শীঘ্ৰে এটি ট্যুৰ প্লেন কৰিছোঁ কেইজনমান বন্ধুৰ সৈতে। নাইট ষ্টে নকৰোঁ, অকল দিনত যাম, তাতে বনাম, সিজাম, খাম, আৰু তাৰ ধুনীয়া এটা প্ৰি প্লেন ব্লগ আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিম, একদম নিভাজ খাটি অসমীয়া গাঁৱলীয়া ষ্টাইলত। গতিকে আপোনালোকৰ সময়ত যোনটো ছাপোৰ্টৰ অবিহনে সেয়াটো কেতিয়াও সম্ভৱ নহয়। গতিকে আমাৰ ফালৰ পৰা যিখিনি কৰিব লগা কাম আছে, যিখিনি কষ্ট আছে, আমি কৰি যাম, কিন্তু আপোনালোকে অনুগ্ৰহ কৰি ছাপোৰ্ট কৰিব। ভিডিঅ'টো ভাল লাগিছে বেয়া লাগিছে এটলিষ্ট কমেণ্টটো কৰিব পাৰে। প্লিজ বন্ধুসকল অকণমান সহায় কৰিব, অকণমান ছাপোৰ্ট কৰিব। এয়া ঠিক দুপৰীয়া 1মান বজাৰ দৃশ্য। মই ভাত খাবলৈ ঘৰত যাওঁ, মই ভাত খাই আহি পিনি দোকানত আকৌ কাম লাগোঁ। সেইটো সময়তো কাষ্টমাৰ প্ৰায় দোকানৰ ভিতৰতে বহিয়ে থাকে। মোৰ ঘৰৰ পৰা চেণ্টাৰলৈ দূৰত্ব প্ৰায় 1 কিলোমিটাৰ হয়, বাইকেৰে অহা যোৱা কৰোঁ। দেখিছেনে, মই ভিডিঅ'টো ফাষ্ট ফৰৱাৰ্ড বুটত লগাই দিছোঁ, মানে পূৰা মানুহ আহিছে গৈছে, আৰু মই মানে চিনবিলাক মানে ধুনীয়াকৈ কৰিবলৈ যত্ন কৰিছোঁ। আৰু এটা বন্ধুসকল, আপোনালোকে ভিডিঅ'টো লক্ষ্য কৰিছেনে, অকণমান লাইটৰ প্ৰব্লেম এটা দিছে নেকি বাৰু, মানে অকণমান আন্ধাৰ নিচিনা লাগিছেনে বাৰু? গতিকে ইয়াৰ চলিউশ্যনো মই অতি সোনকালে আনি আছোঁ, মানে লাইটিং এডিশ্যনেল লাইটৰ ব্যৱস্থা মই কৰিব লাগিব, মানে এইটো এংগলত কেমেৰাটো ৰাখিলে অকণমান আন্ধাৰ লাগে। বাকী বন্ধুসকল কথা সেইকেইটাই, মানে কাষ্টমাৰ পূৰা আহি আছে, কাম হৈ আছে, চলি আছে। পেন কাৰ্ড 2খনমানো আছিলে পাই সেইদিনা, পেন কাৰ্ডৰ কাম কৰোঁ, গোটেইখিনি কাম কৰোঁ। বন্ধুসকল আমাৰ চেণ্টাৰত আধাৰ সুবিধাবিলাক প্ৰদান কৰোঁ আমি। প্ৰতি সপ্তাহৰ শনিবাৰে আমাৰ চেণ্টাৰত আধাৰ কাৰ্ডৰ কাম হয়। মানুহ মানে পূৰা মনত হাঁহ খাই যায়, আৰু যত্ন কৰিম মই সেইদিনাখন ভইচ অভাৰ নিদিয়াকৈ ৰিয়েল ভইচেৰে মানে ভিডিঅ' কৰিবলৈ কেপচাৰ কৰিবলৈ যত্ন কৰিম। গতিকে চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদিহে ভাল লাগে ভিডিঅ'বিলাক, আৰু অতি সোনকালে নতুন ব্লগ ভিডিঅ' আপোনালোকৰ সন্মুখলৈ আনি থাকিম। ধন্যবাদ।